নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 10টা মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন, যিটো অহা দিনবোৰত যিকোনো পৰীক্ষাৰ বাবে উপযোগী হ'ব বুলি আশা ৰাখিছোঁ। পলম নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম হৈছে পল্লৱ ভট্টাচাৰ্য দেৱক APSCৰ নতুন চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে। এখেতে এজন ৰিটায়াৰ্ড IPS বিষয়া হয়। এখেতৰ লগতে মেম্বাৰ হিচাপে নিযুক্তি দিয়া হৈছে ক্ৰমে সঞ্জীৱ গোহাঁই বৰুৱা, এখেত এজন IAS অফিচাৰ হয়, আৰু নিৰঞ্জন কলিতা, এখেত হৈছে ভাইচ প্ৰিন্সিপাল SB দেওৰা কলেজ, গুৱাহাটী। লগতে ক'ব বিচাৰিম যে APSC গঠন কৰা হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ আধাৰত 1 এপ্ৰিল 1937ত। নেক্সট হৈছে গীতা ছাবৰৱাল হেজ বিন এপইণ্টেড এজ দ্য ইউনাইটেড নেশ্যন ৰেচিডেণ্ট কোঅৰ্ডিনেটৰ অফ থাইলেণ্ড। এখেতক ৰেচিড কোঅৰ্ডিনেটৰ হিচাপে নিযুক্তি দিয়া হৈছে। নিযুক্তি দিয়া হৈছিলে 29 জানুৱাৰী 2020। এই নিযুক্তিৰ পূৰ্বে এখেতে 1991ৰ পৰা 95লৈকে কুচ মহিলা বিকাশ সংগঠন নামৰ এখন NGOত প্ৰগ্ৰাম অফিচাৰ হিচাপে কাম কৰি আছিলে, আৰু লগতে 1995ৰ পৰা 99লৈকে GTB ইণ্ডিয়াত এজ এ প্ৰগ্ৰাম অফিচাৰ হিচাপে কৰ্মৰত আছিলে। এখেতৰ শিক্ষাগত অৰ্হতা ক'ব গ'লে এখেতে BA পাছ কৰিছে ছচিয়লজিত আৰু MA পাছ কৰিছে সাইকোলজিত ফ্ৰম দিল্লী ইউনিভাৰ্চিটি। লগতে MA কৰিছে ডেভেলপমেণ্ট মেনেজমেণ্টত ফ্ৰম ইউনিভাৰ্চিটি অফ ৱালেছ, UK। নেক্সট হৈছে ইণ্ডিয়ান নেভি লঞ্চ অপাৰেশ্যন ভেনিলা টু হেল্প চাইক্লন হিট এৰিয়া এট মাডাগাস্কাৰ। অপাৰেশ্যন ভেনিলা। যোৱা এমাহৰ পৰা ইয়াতে চাইক্লন হৈ আছিলে, যাৰ ফলত হেভি ৰেইন লেণ্ডশ্লাইড হৈছিলে। জানিব পৰা মতে ইয়াত কমেও 92,000 মানুহ ক্ষতিগ্ৰস্ত হৈছে, আৰু সেই মানুহৰ সহায়ৰ কাৰণে ইণ্ডিয়ান নেভিয়ে অপাৰেশ্যন ভেনিলা লঞ্চ কৰিছে। মাডাগাস্কাৰ হৈছে এখন আইলেণ্ড কাণ্ট্ৰি ইন দ্য ইণ্ডিয়ান অ'চেন। নেক্সট হৈছে ৰাণী ৰামপাল বিকেম দ্য ফাৰ্ষ্ট হকী প্লেয়াৰ ইন দ্য ৱৰ্ল্ড টু উইন ৱৰ্ল্ড গেমছ এথলেটিক অফ দ্য এৱাৰ্ড। এখেতে লাভ কৰিছিলে সৰ্বমুঠ 1,99,477 ভোটছ আউট অফ 7,05,610 ভোটছ। কেৰিয়াৰৰ কথা ক'ব গ'লে এখেতে বৰ্তমান ইণ্ডিয়ান হকী ওমেন টীমৰ কেপ্টেইন হয়। এখেতক কুইন অফ ইণ্ডিয়ান হকী বুলিও কোৱা হয়। এখেতৰ তত্বাৱধানত ইণ্ডিয়ান ওমেন হকী টীমে 2017 বৰ্ষত এছিয়া কাপ জিকিবলৈ সক্ষম হৈছিলে। এখেতক 2020 চনৰ বাবে পদ্মশ্ৰী এৱাৰ্ডৰ দিয়াৰ ঘোষণা কৰা হৈছে। নেক্সট হৈছে জাসপ্ৰীত বুমৰাহ বিকেম দ্য ফাৰ্ষ্ট বলাৰ টু বল 7 মেডেন অভাৰ্ছ। ইয়াৰ আগতে এই ৰেকৰ্ড আছিলে শ্ৰীলংকাৰ বেটছমেন নিৱান কুলশেখৰৰ, যিয়ে 6টা মেডেন অভাৰ দলিয়াইছিলে। জাসপ্ৰীত বুমৰাহৰ ফুল নেম হ'ল জাসপ্ৰীত জাসবীৰ সিং বুমৰাহ। এখেতৰ জন্ম হৈছিলে 1993 চনৰ 6 ডিচেম্বৰত গুজৰাটৰ আহমেদাবাদ চহৰত। এখেতে ওৱান ডে কেৰিয়াৰ হিচাপে আৰম্ভ কৰিছিলে নিজৰ কেৰিয়াৰ 2016ত ভাৰ্চেছ অষ্ট্ৰেলিয়া, আৰু টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিছিলে 2018ত ভাৰ্চেছ ছাউথ আফ্ৰিকা। ঘৰুৱা দল হিচাপে গুজৰাটৰ হৈ 2012 চনত আৰু মুম্বাই ইণ্ডিয়ানছ টীমত হৈ আপোনাৰ 2013ৰ পৰা খেলি আছে। নেক্সট হৈছে মিষ্টাৰ অজিত কুমাৰ হেজ বিন এপইণ্টেড এজ দ্য চেয়াৰমেন অফ চেণ্ট্ৰেল বৰ্ড অফ ইনডাইৰেক্ট টেক্সেছ এণ্ড কাষ্টমছ। এখেত এজন 1984 বেচৰ ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ অফিচাৰ হয়। লগতে ক'ব বিচাৰিম যে CBICৰ হেডকোৱাৰ্টাৰ হৈছে নিউ দিল্লী, আৰু স্থাপিত হৈছিল 1 জানুৱাৰী 1964। নেক্সট হৈছে আৰ্চাৰী এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ নতুন প্ৰেছিডেণ্ট হিচাপে যোৱা 18 জানুৱাৰীত অৰ্জুন মুণ্ডা দেৱক নিৰ্বাচিত কৰা হৈছে। ইয়াৰ পূৰ্বে এখেতে 3বাৰকৈ ঝাৰখণ্ডৰ CM হিচাপে নিৰ্বাচিত হৈছিলে। নেক্সট হৈছে তৰণজিৎ সিং সান্ধু হেজ বিন এপইণ্টেড এজ দ্য ইণ্ডিয়ান এম্বেচেডৰ টু US অন 28 জানুৱাৰী 2020। এখেত এজন ইণ্ডিয়ান ডিপ্ল'মেণ্ট হয়, লগতে 1988 বেচৰ ইণ্ডিয়ান ফৰেন ছাৰ্ভিচৰ অফিচাৰ হয়। বৰ্তমান হাই কমিশ্যনাৰ অফ ইণ্ডিয়া টু শ্ৰীলংকাত কৰ্মৰত আছে। নেক্সট হৈছে নেশ্যনেল বাস্কেটবলৰ লিজেণ্ড খেলুৱৈ কবে ব্ৰায়েণ্ট যোৱা 26 জানুৱাৰী 2020 চনত এখন হেলিকপ্টাৰ ক্ৰেছ হৈ মৃত্যুবৰণ কৰে। এখেতৰ লগতে 13 বছৰীয়া জীয়েক জিয়ানাৰো মৃত্যু হয়। এখেত এজন 5 টাইমছ NBA চেম্পিয়ন হয়, লগতে 2 টাইমছ অলিম্পিক গ'ল্ড মেডেলিষ্ট হয়। নেক্সট হৈছে
ঝাৰখণ্ডৰ 11তম মুখ্যমন্ত্ৰী হিচাপে হেমন্ত সোৰেন ডাঙৰীয়াক নিৰ্বাচিত কৰা হৈছে। এখেতে এজন ঝাৰখণ্ড মুক্তি মৰ্চাৰ সক্ৰিয় সদস্য আছিলে আৰু পূৰ্ব মুখ্যমন্ত্ৰী শিবু সোৰেনৰ পুতেক হয়। লগতে ক'ব বিচাৰিম যে 15 জানুৱাৰী 2000 চনত ঝাৰখণ্ড এখন ছেপাৰেট ৰাজ্য হিচাপে গঠন কৰা হৈছিলে আৰু তেতিয়াৰ মুখ্যমন্ত্ৰী আছিলে বাবুলাল মৰাণ্ডী আৰু ইয়াৰ ৰাজধানী আছিলে আপোনাৰ ৰাঁচী চহৰত। দৰ্শক মণ্ডলী, যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব, চিনাকি মানুহবোৰৰ সৈতে শ্বেয়াৰ কৰিব আৰু আপুনি যদি চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব নতুন ভিডিঅ'ৰ খবৰ আগতীয়াকৈ পোৱাৰ বাবে। চ' আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ লগত।